ঐ মনলে উভতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি মনলৈ উভতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে কথাবোৰ শুৱৰি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি আজৈ কলিজা ধিনচিকি আজৈ লৰালিটো তই কিন্তু মনত পেলাই দিবি সেই পুখুৰী পাৰত বহি বৰশী বোৱা কামবিলাক দেওবাৰ দিনাখন গোটেই মাৰ্বল খেলা কামবিলাক মাক চকলা এতিয়া আৰু নাই এতিয়া গাইজ আগৰ দিনবিলাক নায়েই কোনেও মাক চকলাই লুকা ভাকু নেখেলে টাং গুটি নেখেলে এইবিলাক চব হেৰাই থাকিল এতিয়া লাগে মাথো মোবাইল হাতে হাতে মোবাইল দিছ ইজ কিন্তু বৰ সুন্দৰ কথা কৈছ তহঁতি কেইটা দিছ ইজ কিন্তু বৰ সুন্দৰ কথা কৈছ হয় ছাৰ আগতে 2-3 বজাৰ লগে লগে ফিল্ডত সকলো সৰু ডাঙৰ ল'ৰা ছোৱালী ডেকা গাভৰু চব ভৰ্তি হৈ যায় কাবাডী খেলে ক্ৰিকেট খেলে ফুটবল খেলে কোনে যেনেকৈ পাৰে তেনেকৈ আৰু খেল খেলিছিল কিন্তু আজিকালি সেইটো টাইমত ফিল্ডত এজন ল'ৰাও আপুনি দেখা নাপায় ক'ৰবাতহে দেখা পাব আৰু তাকো ভাগ্য ভাল হ'লে গাইজ এয়াই হৈছে পৰিৱৰ্তন আৰু 4-5 বছৰৰ পাছত কি হ'বগৈ এবাৰ নিজে অনুমান কৰি চাওক আপোনালোকে উপায় নাই ছাৰ ডিজিটেল যুগ হ'ল অনলাইনৰ যুগ হ'ল সকলোৱে অনলাইনতে বিজি ঠিক কৈছ দে বোপাই ঠিক কৈছ লাহেকৈ ফাকুৱা হ'লেও শেষ হ'ল আজিনো কি কথা পাতিম পেপেপেট আকৌ কি হ'ল পেপেপেট বেলেগ একো হোৱা নাই ছাৰ বৰ্তমান সময়ত কৰিশ্মা নাথে পেপে মানে নাগাৰা নামত মাক চকলাই বিহু গান সোমোৱাই দিলে হয় ছাৰ গাইজ আপোনালোকেতো দেখিছে না এতিয়া কৰিশ্মা নাথে এণ্টাৰটেইনমেণ্ট কাৰণে নাগাৰা নামত বিহু গান গাইছে সেইদিনাখন দেখিছোঁ আপোনালোকে হয়নে ভালকৈ চালেই দেখিব মানে আমি এটা কথাই ক'ম আৰু যদি মানুহক কেৱল এণ্টাৰটেইনমেণ্ট কৰিবলৈ বিচাৰা তেন্তে নাগাৰা নাম বাদ দি কিবা এটা কমেডি শ্ব' খুলি লোৱা তেতিয়াহে যি ইচ্ছা তাকেই মাৰি থাকিব পাৰিবা ন' প্ৰব্লেম এতিয়া আকৌ চব একে হৈ গৈছে না কথাটো অৱশ্যে নোহোৱা নহয় নাগাৰা নামত বিহু বেংক পাৰ্টি চব সোমাই গৈছে একচুৱেলি কেতিয়াবা ভালো লাগে বেয়া নলগাও নহয় কিন্তু আকৌ আমনিও লাগি যায় আৰু কেতিয়াবা দে যি কি নহয় এইবিলাক বাদ দে গাইজ আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰিবচোন হয় ছাৰ কৰিব কিন্তু ছাৰ এইকেইদিন আৰু এটা কথা ডেঞ্জাৰাছ ভাইৰেল হৈ আছে তামিলনাডুত ইফালে চেন্নাই ফালে বোলে হিন্দীভাষী লোকসকলক কাটি মাৰি পেলাইছে নিউজত দেখাই আছে বাতৰিত দেখাই আছে ফেচবুকত হোৱাটছএপত ইউটিউবত ভাইৰেল হৈ আছে মই এইটোৱে বুজি পোৱা নাই কোনোবাই কৈ দিছে মিছা কথা কোনোবাই কাটিছে মাৰিছে কলকাতাৰ মানুহ বিহাৰৰ মানুহক বোলে মাৰিছে কাটিছে ফেচবুকত দেখিছোঁ আকৌ ৰাজধানী কাটি দিছে জানো পাই কি হৈছে আৰু যি হৈছে কিবা এটা বাতৰি চাম তাতো মাৰিছে কাটিছে আৰু কিবা এটা বাতৰি চাম তাত বোলে একো হোৱাই নাই চব মানে কি হৈছে আৰু দেই গাইজ আপোনালোকে কমেণ্টত ক'বচোন কি সঁচা একো মানে ধৰিবই পৰা নাই মনটো উগুল লাগি আছে বাপৰে দে হ'ব জনাবিলাকে জানিব ক'ব দুটা বিষয় খতম আকৌ এটা বিষয় এতিয়া আৰম্ভ কৰোঁ অ'কে ছাৰ ছাৰ শুনিব নেকি আপোনাক এটা কোটিটকীয়া সত্য কথা ক'ম কোটিটকীয়া সত্য কথা সেইটো আকৌ কেনেকুৱা মোৰ লগত এটা আছে ছাৰ কোটিটকীয়া সত্য কথা কি আছে ক মানে গাইজ কেছটো কথাটো এনেকুৱা ধৰণৰ আপুনি যিমানেই ইংৰাজীত নিশিকক কিয় হোৱাটছ ইউৰ নেম হাউ আৰ ইউ টু মিট ইউ নাইচ টু মিট ইউ মানে আপুনি যেনেকৈ ইংলিছ মাৰে যিমানেই ইংলিছ নিশিকক কিয় যেতিয়া আপোনাক মাক চকলাই কুকুৰে খেদিব তেতিয়া কিন্তু ইংলিছ মাৰিলে নহ'ব দেই এক্সকিউজ মি বুলি ক'লে নহ'ব সেই কুকুৰ সেই বুলি অসমীয়াত ক'বই লাগিব আৰু ছাৰ আমি ইয়াকেই ক'ব পাৰোঁ দিছ ইজ কোটিটকীয়া সত্য কথা বেটাই কথা কৈছে চা গাইছি কথা কৈছে কোটিটকীয়া সত্য কথা সেই ছাৰ কথাটো নোহোৱা নহয় না মাক চকলাই ধৰি লৈছোঁ আমেৰিকাৰ মানুহ এজন আহিছে পুৰা ইংলিছত মাৰি আছে কুকুৰটো আহি গ'ল তাৰ ওচৰলৈ খেদি আহিছে কুকুৰটো তাক কামুৰিবলৈ এক্সকিউজ মি প্লিজ নো বুলি ক'লে নহ'ব না সেই বুলি টানকৈ চিঞৰিব লাগিব তেতিয়াহে কুকুৰটোৱে ভয় খাব দে হয় ঠিক কথা কৈছ
ঠিক কথা কৈছ তই দে থেংক ইউ ছাৰ নাইচ টু মিট ইউ দে নাইচ টু মিট ইউ শুনি ভাল লাগিল মই এটা সাধু কথা ক'ম ছাৰ এতিয়া এইটোচোন আৰু ভাল কথা ক এখন গাঁৱত পাতিৰাম নামৰ এজন ব্যক্তি আছিল আৰু তাৰ দুজনী ছাগলী আছিল এজনীৰ নাম চেকলেং আনজনীৰ নাম হ'ল চুকলুং তাৰ পাছত চেকলেং নামৰ ছাগলীজনী হৈছে বগা আৰু চুকলুং নামৰ ছাগলীজনী হৈছে ৱাও নাইচ টু মিট ইউ মজা উছকে বাদ উস্কাবাদ ছাৰ এদিনাখন হঠাৎ দুজনী ছাগলীৰ মৃত্যু হৈ যোৱাৰ পাছত পাতিৰাম ইমানেই দুখ কৰিছে যে খোৱা বোৱা সকলো বাদ দিলে অকল কান্দিয়েই থাকে আইও এইটো দেখোন বৰ দুখৰ কথা তাৰ পাছত ছাৰ তাৰ ৱাইফে মানে বাতিৰামৰ পত্নীয়ে তেওঁক বহুত বুজাইছে আপুনি যি হ'ল ভাতটো খাই লওক দুদিন ধৰি আপুনি একো খোৱাই নাই দুৰ্বল হৈ যাব এনেকৈ সমস্যাত পৰিব অহ মাই গড ভাত খালে নে বাতিৰামে নাই ছাৰ বাতিৰামে নুবুজে ভাত খোৱাই নাই নেখাওঁ বুলি কৈছে আৰু ৱাইফে নিজৰ হাজবেণ্ড অৰ্থাৎ বাতিৰামৰ দুখত ৱাইফেও এতিয়া ভাত খাবলৈ এৰি দিলে মাক চকলাই যাওক যি হ'লেও হৈ যাওক আইও কামাই ছাগলী দুজনী মৰিলে আৰু সেই দুখত বাতিৰামে ভাত নাখায় বাতিৰামে ভাত নোখোৱাৰ দুখত আৰু ৱাইফেও ভাত নাখায় কিমান দুখৰ কথা এয়া ছাৰ সামান্য দুখহে আৰু দুখ হ'বলৈ আছেই এতিয়া ৱাইফে ভাত নাখায় তাইটোৰ পুতেক জীয়েক আছে ডাঙৰটোৰ পুতেকে মাক বাপেকক বুজাইছে মা দেউতা প্লিজ ভাত খাই লওক নাই মাক বাপেকে নুবুজে মাক বাপেকে নোখোৱাৰ কাৰণে পুতেকো খাব বাদ দিলে আৰু হৈছে আৰু কি যে হ'ব তাৰ পাছত ছাৰ সৰুটোৰ পুতেকে এতিয়া চবকে বুজাইছে ককাই দিয়ক মা দেউতা ভাত খাই লওক না ইমান দুৰ্বল হৈ পৰিছে আজি এসপ্তাহ হ'ল ভাত খোৱাই নাই খাই লওক যদি আপোনালোকে নেখায় তেনেহ'লে ময়ো নেখাওঁ এই বুলি কৈছে আৰু আইও কামাই তাৰপিছত কি হ'লগে ভাত খালে নে নাই ছাৰ নুবুজিলে কোনেও ভাত নাখালে আৰু মাক দেউতাকৰ দুখত ককায়েকৰ দুখত সৰুটোৰ পুতেকেও ভাত খাবলৈ এৰি দিলে বাপেক ইছ ৰাম তেনেহ'লেতো এতিয়া চেটেপে হৈ যাব চেটেপ হ'ব মানে হ'লেই ছাৰ ইমান দিনেতো তেনেকৈ আছে ইমানেই দুৰ্বল হ'ল যে মাক চকাই 11 নম্বৰ দিনা গোটেই সোপা প্ৰাণী চিতাতে মৃত্যু হৈছে তাৰ পাছত এই ঘটনাটোক লৈ 12 দিনৰ দিনা পুতুল নামৰ এজন ব্যক্তিয়ে গাঁৱৰ সিমূৰত থকা গৰু পিটন খালে নহয় এয়া আকৌ কেনেকুৱা কথা বেলেগহে মৰিছে পুতুলে কিয় মাৰ খাব তাৰমানে ছাৰ এয়া পুতুলে সপোনে দেখি আছিল সঁচাকে বাতিৰামৰ নহয় সিহঁতে মৰা সপোন দেখি আছিল আৰু পুতুলে সপোনৰ পৰা টোপনিৰ পৰা হাল পাই সকলো হুলস্থুল কৰি দিলে গাঁৱৰ ওচৰ চুবুৰীয়া সকলো বাতিৰামতৰ ঘৰলৈ গ'ল কিন্তু বাতিৰামতৰ মৃত্যু হোৱাই নাই কথাটো বাতিৰামে জানি কি হ'ল এতিয়া নিজে এবাৰ অনুমান কৰি চাওক কথা কৈছে তাৰমানে মৃত্যু হোৱা নাই কি যে হ'ব আৰু এটা কথাই কম আৰু খতম টাটা বাই বাই ফিনিছ